ঠিকাদাৰ ইঞ্জিনিয়াৰ দুটাই একেলগতে ঘূৰি থকা মই দেখা পাই থাকোঁ। তেওঁলোকে যিহেতু একেলগতে থাকে তো স্কিমটোৰ বিষয়ত মই যেতিয়া জনাওঁ তেওঁলোকে ইঞ্জিনিয়াৰে ঠিকাদাৰ কিয় কাৰণে প্ৰেছাৰ নিদিয়ে যে কামটো সোনকালে কৰক। তেওঁলোকৰ মাজতে কিবা মিলা প্ৰীতি আছে নেকি মোক এটা মানে ডাউট হয় আৰু। সমষ্টিৰ অন্তৰ্গত ওৰাং VCDC যি চমুৱা গাঁও মাহাতু চুবাত যি আমাৰ জল জীৱন আঁচনিৰ স্কিম আছিলে সেই স্কিমটো আজিকালিৰ দিনত দেখা পোৱা গৈছে যে ঠিকাদাৰৰ হেতাহিৰ ফেলত তথা আমাৰ যি ইঞ্জিনিয়াৰ আছে সেই ইঞ্জিনিয়াৰক আমি বাৰম্বাৰ জনোৱাৰ পিছতো ঠিকাদাৰক বাৰে বাৰে জনোৱাৰ পিছতো তেওঁ 2021 চনত যি আৰম্ভ কৰা যি দেখা পাইছে যি 2021 চনত আৰম্ভ কৰা জল জীৱন মিছনৰ কাম আজিলৈ সম্পূৰ্ণ হৈ নুঠিলে, যাৰ ফলত আমাৰ এই পশ্চিম চুমা গাঁৱত যিমানখিনি ৰাইজ আছে আজিলৈ তেওঁলোকে এটোপালৰ পানী মানে গ্ৰহণ কৰি নাপালে। তেওঁলোকে দুৰ্ভাগ্য কথা এইটোৱে যে 2021 চনত আৰম্ভ কৰা কাম আজিৰ দিনত ঠিকাদাৰ মুকলেছ আহমেদৰ ইয়াৰ ঠিকাদাৰ যি এই স্কিমৰ ঠিকাদাৰ হ'ল মুকলেছ আহমেদ, তেওঁ আজিলৈ এই স্কিমটো সম্পূৰ্ণ কৰি নুঠালে। ইয়াৰ পিছত যিবিলাক কাম আৰম্ভ কৰিছিলে বিভিন্ন ঠিকাদাৰ আছে তেওঁলোকক দেখা পোৱা গৈছে সেই এই 21 চনৰ পিছত আৰম্ভ হোৱা কাম সম্পূৰ্ণ হৈছে, ৰাইজে পানী পাই আছে, কিন্তু 2021 চনত আৰম্ভ হোৱা কাম আজিলৈ সম্পূৰ্ণ কৰাই নুঠিলে। তো ৰাইজৰ হৈ এইটোৱে আমাৰ অনুৰোধ তথা অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে সেই এনেকুৱা ঠিকাদাৰবোৰক এটা উচিত ব্যৱস্থা কৰে যেন, আৰু উচিত ব্যৱস্থা মানে তেওঁলোকক এনেকুৱা ঠিকাদাৰবোৰক তেওঁলোকে এনেকুৱা ব্যৱস্থা এটা নাকি লগাব লাগে যে তেওঁলোকে পৰৱৰ্তী কাৰ্যত এনেকুৱা কিছুমান কাম অধৰুৱা কৰিবৰ কাৰণে তেওঁলোকে যাতে ভয় খায়। আৰু এইটো স্কিমটো কেতিয়া আৰম্ভ হৈছিল? স্কিমটো আৰম্ভ হৈছিলে আমাৰ 21-22 চনত, মানে 21 চনতে আৰম্ভ কৰা কাম। ইয়াতে আমাৰ স্কিমত লিখা আছে 21 চনতে আৰম্ভ কৰা কাম। 21 চনত হ'লে আজিৰ দিনত আপোনাৰ 2024 চন হৈ আছে। 2024 চন 21 চনৰ পৰা 24 চনৰ পৰা ইমান দিন নালাগে। 1 বছৰ 1.5 বছৰৰ ভিতৰত বিভিন্ন আমাৰ ওৰাং VCDCৰ অন্তৰ্গত বিভিন্ন স্কিম আহিছে জল জীৱন মিছনত, সেইবিলাক কাম 1 বছৰ বা 1.5 বছৰৰ ওপৰত সম্পূৰ্ণ হৈ গৈছে আৰু ৰাইজে পানী গ্ৰহণ কৰি আছে। কিন্তু আজিৰ দিনত চাব গৈছোঁ আমাৰ যি চমুৱা গাঁও মাহাতু চুবাত যি স্কিম হৈছিলে সেই স্কিমটো আজিলৈ সম্পূৰ্ণ হৈ নুঠিলে। পানী দিছিলে নাই? পানী তেওঁলোকে এদিনাখন চেক কৰিছিলে, জাষ্ট 1 ঘণ্টাৰ কাৰণে চেক কৰিছিলে যে মিচিংটো অ'কে আছে নে নাই, মানে ইয়াত যিখিনি মিচিং বহে অ'কে আছে নে নাই। কিন্তু ইয়াত অ'কে আছে বুলি তেওঁলোকে দেখালে, কিন্তু ৰাইজে পানীয়ে নাপালে। জাষ্ট মিচিংটো ইয়াতে যিবিলাক কাৰেণ্টৰ এইটো ফিটিং কৰি পেলাই মিচিংটো চলাই চাইছে, পানী উঠাইছে, কিন্তু ৰাইজে আজিলৈ যিবিলাক আমাৰ ঘৰে ঘৰে হোম কানেকশ্যন আছে আজিলৈ এটা হোম কানেকশ্যনত মানে পানী গৈ নাপালে। তো ৰাইজে আপত্তি এইটো কৰি থাকে যে আমাৰ হোম কানেকশ্যনত কিয় পানী অহা নাই, ইমান বছৰ হৈ গৈছে আজিলৈ পানী পোৱা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক আমি জনাই থাকোঁ, ফোনৰ যোগেৰে জনাই থাকোঁ। এবাৰ মই নিজে টংলাত গৈ জনাইছিলোঁ যে আমাৰ ইয়াতে স্কিমটো বন্ধ হৈ আছে, পানী পোৱা নাই। তাৰপিছত তেওঁলোকে ব্যৱস্থা ল'ম বুলি কৈছিলে, ব্যৱস্থা ল'ম বুলি কোৱাৰ পিছতো তেওঁলোকে একো ব্যৱস্থা নল'লে। তাৰপিছত মই ফোনৰ যোগেৰে জগাইছোঁ, ফোনতো তেওঁলোকে কণ্টেক্ট ৰিপ্লাই একো নিদিয়ে। ঠিকাদাৰক ইঞ্জিনিয়াৰকটো ফোন কৰিয়ে থাকোঁ মই, ইঞ্জিনিয়াৰক মই ফোন কৰিছোঁ, ইঞ্জিনিয়াৰক মই লগ পাইছোঁ, লগ পোৱাৰ পিছতো তেওঁ কওঁ ইঞ্জিনিয়াৰক যে ছাৰ আমাৰ স্কিমটোতো এনেকুৱা হৈ আছে, আপুনিতো ইঞ্জিনিয়াৰ হয়, গতিকে আপুনি অকণমান চাই দিয়ক, ঠিকাদাৰক কওক। আৰু এটা হৈছে ঠিকাদাৰ ইঞ্জিনিয়াৰ দুটাই একেলগতে ঘূৰি থকা মই দেখা পাই থাকোঁ। তেওঁলোকে যিহেতু একেলগতে থাকে তো স্কিমটোৰ বিষয়ত মই যেতিয়া জনাওঁ তেওঁলোকে ইঞ্জিনিয়াৰে ঠিকাদাৰ কিয় কাৰণে প্ৰেছাৰ নিদিয়ে যে কামটো সোনকালে কৰক। তেওঁলোকৰ মাজতে কিবা মিলা প্ৰীতি আছে নেকি মোক এটা মানে ডাউট হয় আৰু। এই বিভাগটোৰ সংশ্লিষ্ট দায়িত্বত আছে মানে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী, এই তেওঁক অৱগত কৰিছেনে? মই বৰ্তমান নীলোৎ স্বৰ্গীয়াৰী ছাৰক অৱগত কৰা নাই, মই ঠিকাদাৰক আৰু ইঞ্জিনিয়াৰক অৱগত কৰাইছোঁ। এতিয়া সংশ্লিষ্ট বিভাগক কি আহ্বান জনাব? বৰ্তমান মই যিটো অসম চৰকাৰৰ আণ্ডাৰত তথা আমাৰ BTCৰ যি EM নীলোৎ স্বৰ্গীয়াৰ ডিপাৰ্টমেণ্টত পৰে, তো নীলোৎ স্বৰ্গীয়া ছাৰক মই এইটোৱে অনুৰোধ জনাইছোঁ যাতে এই স্কিমটো সোনকালে তেওঁলোকে সম্পূৰ্ণ কৰি উঠাই যেন।